Hey guys, welcome back to our channel Mirzudi's Creation. আজি ৰাতিপুৱা আহাৰটোৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ এই ব্লগটো। আজি আমাৰ আহাৰটো হৈছে জিকা ভাজি আলু দি আৰু লগতে ডিমৰ ভুজিয়া আৰু মায়ে দাল অকণমান বনাইছিলে কঁঠাল গুটি দি সেয়াই। আৰু আমাৰ ৰাতিপুৱা ঘড়ীটো বেয়া হৈ থাকিলে বহুত বেয়া সময়ত ঘড়ীটো বেয়া হ'ল। এয়া আমি ওলালোঁ বা মই মা দেউতা আমি গোটেইকেইটা ওলাইছোঁ টাউনলৈ বুলি বহুত দিনৰ মূৰত ভাল লাগিছে। এয়া আমা হাই এয়া আমায় হাই কৈছে হাই কৈ দিয়া You're so beautiful. Cute bolla pancake. Lei ti sa stare? No. এয়া টাউনলৈ যাওঁতে ইয়াত কছাৰীপুৰীয়া নামঘৰত ভাগৱত পাঠ হৈছিলে। তাৰপিছতে জে বি কলেজ মানে ওচৰতে এনেকৈ কুঁহিয়াৰ ৰস খালোঁ গোটেইকেইটা অলপকৈ ভাল লাগিলে, খালি মিঠাটো কম আছিলে। আৰু এয়া বা মা দেউতা তাৰপিছতে জাতীয় পতাকা এনেকুৱা সমদল উলিয়াইছিলে, আমি ৰাস্তাতে পালোঁ। বহুতেই ধুনীয়াকৈ কৰিছে। এতিয়া আমি বেংকলৈ গৈ আছোঁ, কাম এটা আছিলে, পিছত লগ পাইছোঁ দেই। তাৰ পৰা আমি এতিয়া ওলালে, আমি এফালে এতিয়া গৈ আছোঁ। কোনফালে গৈছোঁ আপোনালোকক দেখুৱাম, বহুত ইম্পৰ্টেণ্ট হয়। শেষলৈকে ভিডিঅ'টো বিনা স্কিপ কৰি চাই থাকিব, তেতিয়াহে গম পাব কি দেখুৱাম। এয়া আমি যোনফালে গৈছোঁ নহয়, ৰাস্তাতে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিখন পায়, বহুতেই ধুনীয়া। আগফালখন ভিতৰলৈ কেতিয়াও গৈ পোৱা নাই বাৰু, আপোনালোকে গৈছে নেকি কমেণ্টত জনাবচোন। Broken hearts and starting fights, turning truth to lies. Gotta get up, stop wasting time. হে গাইজ, আমি পাই গ'লোহি। ইয়াত আমি দেউতাৰ হাৰৰ দৰব নিবলৈ আহিছোঁ। দেউতাই পৰিছিলে। আপোনালোকৰ হাৰৰ যদি কিবা প্ৰব্লেম আছে তেতিয়াহ'লে ইয়াৰ ডিটেইলছটো মই লাষ্টত মেনশ্যন কৰি দিম। আপোনালোকে ইয়াত আহি দৰবটো নিব পাৰিব। বহুতেই ইম্পৰ্টেণ্ট হয়, ভাল হয়। এতিয়া বাজিছে 4টা, বহুত দেৰি হ'ল। দেউতাৰ নম্বৰটো 31 নম্বৰ পৰিলে আৰু আজি বহুতেই ভিৰ আছিলে, একদম নোখোৱা নোবোৱাকৈ ৰৈ আছে ইয়াতে। এতিয়া বাজিছে 5টা, ঘৰলৈ গৈ আছোঁ এতিয়া আমি। বহুত দেৰি হ'ল। এইবোৰ ধুনীয়া গছ, কিহৰ গছবোৰ? তামোলৰ গছবোৰ। Empty hearts and neon lights, they're playing with my mind. Gotta get out of here tonight. Oh, I wanna run off and fly, and I'll tell myself it's fine to be alone, just to find somewhere that finally feels like home. Oh. I hate all this overthinking. Oh. The more I swim, the more I'm sinking. Take me to a world of silver. No more heartbreaks, tears, painkillers. Take me এতিয়া আমি টাউনলৈ আহিছোঁ। দেউতাৰ কাম এটা আছিলে আৰু ভাবিলোঁ টাউনলৈ আহিছোঁ যেতিয়া কিবা এটা খাই যাওঁ, ভোকো লাগি আছিলে। বহুত সময়ত দেখি ভাল লাগিলে। ইয়াতে আগতে অহা-যোৱা কৰিয়ে থাকোঁ। এইফালে বাই গৰম। আজি আমাৰ গোটেইকেইটাকে
দেউতাৰ মানে লগৰ হয়, আমাৰ কোনো নহ'ব, খালি দেউতাৰ মানে গাড়ী ভাল কৰে, তেওঁক খুৱাইছে। বহুত দিনৰ আগতে মানে আমাক দেখিছিলে, এতিয়া বহুত দিনৰ মূৰত লগ পাইছোঁ কাৰণে খুৱাইছে। এইজন চিংদা বুলি কয়। তেতিয়াহ'লে আমি খাই লওঁ। পৰঠা খাই উঠাৰ পাছত আমি চাহ খালোঁ অলপমান। তাৰপিছত এতিয়া ঘৰলৈ যাবলৈ হ'ল। আমি মুৰলী মোহন বুলি নতুন ৰেষ্টুৰেণ্টখন খুলিছে, তাতে আমি খালোঁ। তৰাজন পুখুৰীত অপজিট ছাইডে মুৰলী মোহন বুলি ৰেষ্টুৰেণ্টখন আছে। তাৰপিছত দেখিলোঁ আমাৰ ওচৰত এটা ডবলা কুকুৰ এটা ৰৈ আছিলে, এনেকৈ ঘূৰি ফুৰি আছিলে। এনেই কুকুৰৰ পৰা ভয় নালাগে, খালি এনেকুৱা ডাঙৰ ডাঙৰ কুকুৰৰ পৰা অকণমান ভয় লাগে ন, কামুৰিব বুলি। তো চলতে হে वापस घर। हमने उसके बाद মামাকো লগ পালোঁ। মামাক লগ কৰি পেলাই এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ। তাৰপিছত দেখিলোঁ ব্লেক কালাৰ স্কুটিখন, বহুত ভাল লাগিছিলে। এইটো এড্ৰেছ, আপোনালোকে যদি বিচাৰে কণ্টেক্ট কৰিব পাৰিব। মই লাষ্টত নম্বৰটো দি দিছোঁ, এইটো নম্বৰ, আপোনালোকে ইচ্ছা কৰিলে কণ্টেক্ট কৰিব পাৰে।